আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ'টো আৰু আমি যেটো লাষ্ট ভিডিঅ' আছিল আমাৰ আমি শিকিছিলো ইলেক্ট্ৰনীয় বিন্যাস আৰু মৌলবিলাকৰ যোজ্যতা কেনেকৈ উলিয়াই তাৰ পিছত কোনটো মৌল ধাতু হ'ব অধাতু হ'ব গোটেইখিনি বস্তু আমি দুনিয়াকে সৰ্বশেষৰ ভিডিঅ'টোত কৈছিলো এতিয়া আজি ক'ব বিচাৰিছো সেই যোজ্যতা আমি উলিয়াইছো ইলেক্ট্ৰনীয় বিন্যাস উলিয়াইছো সেইখিনি ব্যৱহাৰ কৰিম কেনেকৈ আৰু ব্যৱহাৰ কৰি কেনেকুৱা টাইপৰ ব্যৱহাৰটো হ'ব আৰু কি বনাম আমি সেইখিনি আজি আলোচনা কৰা হ'ব সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা আৰু ধুনীয়াকৈ চেষ্টা কৰিবা যাতে বুজিবলৈ আৰু তোমালোকে নিশ্চয় মই ভাবো যে ৰাসায়নিক বিজ্ঞানৰ মানে যেটো মেইন কথা সেই কথাখিনি ভালকৈ বুজিব পাৰিবা সো মই আৰম্ভ কৰিছো আজি এদিনাখন কৰিছিলো আমি যোজ্যতা ধৰি লৈছো সোডিয়াম এনে সোডিয়ামৰ ওপৰত এটা প্লাস আছিল প্লাসটো কেনেকৈ হৈছিল যে ইলেক্ট্ৰন এটা কি কৰে সোডিয়ামে ত্যাগ কৰে কেনেকৈ ত্যাগ কৰে যে সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 পাৰমাণবিক সংখ্যা 11 হলে ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব 281 এতিয়া আমাৰ দেখা গ'ল বাহিৰৰ খলত এটা ইলেক্ট্ৰন আছে আৰু সেই ইলেক্ট্ৰনটো ত্যাগ কৰি দিব কি কৰিব ত্যাগ কৰিব আৰু ত্যাগ কৰাৰ পিছত এই সোডিয়ামটোৰ ওপৰত এটা প্লাস চিন আহিব প্লাস বুজালে মানে আয়ন এটো এটা আয়ন হয় আৰু এই আয়নটো হৈছে কেটায়ন আৰু কেটায়নটো মানে ইলেক্ট্ৰন যেতিয়া ত্যাগ কৰে তেতিয়া কেটায়ন হয় আৰু কিমানটা ইলেক্ট্ৰন ত্যাগ কৰিছে এটাক কৰিছে যেনে ধৰি লোৱা মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যা 11 তেনেহলে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 282 ই কি কৰিব দুটা ইলেক্ট্ৰন ত্যাগ কৰি দিব দুটা ইলেক্ট্ৰন ত্যাগ কৰি দিলে আমি ইয়াক ত্যাগ কৰাৰ যেনেকৈ ধাতুৰ পৰা ত্যাগ হয় এই ত্যাগ হোৱাটো এনেকৈ লিখিব পাৰি যে mg কিমান আছে 282 কাৰ্চিনটো দিলা তাৰ পিছত লিখিলা mg2+ তাৰ মানে কথা হ'ল দুটা ইলেক্ট্ৰন কি কৰিলা ই ত্যাগ কৰি দিলে তেনেকৈ লিখিব লাগিব 2e- এনেকৈ লিখিব লাগিব তাৰ মানে হ'ল কি আমি বুজি পালো যে ই দুটা ইলেক্ট্ৰন ত্যাগ কৰিলে আৰু দুটা ইলেক্ট্ৰন ত্যাগ কৰি তাৰ এই যোজ্যতাটো 2 হ'ল গতিকে আমি ইয়াত যোজ্যতাৰ ব্যৱহাৰ মানে আমি ইয়াত ধৰিলো যে প্লাস কিটা এটা প্লাস তেনেহলে তাৰ যোজ্যতাটো 1 আৰু এটা বস্তু মই লিখাইছিলো তোমালোকক যে OH- এই গ্ৰুপটো হৈছে হাইড্ৰক্সাইড আৰু এই হাইড্ৰক্সাইডৰ ওপৰত এটা মাইনাস আছে তাৰ মানে বুজি পালো এই ইয়াৰ যোজ্যতা কিমান 1 আৰু কিছুমান কথা কৈছিলো মই যে Ag সিলভাৰৰ কি আছিল প্লাস সিলভাৰৰ প্লাস আছিল গতিকে এই প্লাস মানে কি হ'ল এটা ইলেক্ট্ৰন ই কি কৰিলে ত্যাগ কৰিলে গতিকে আমি ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰা হয় আৰু ইয়াৰ পৰা যোজ্যতা দি পেলাই কি কৰিম দুনিয়াকে আমি শিকিবলৈ চেষ্টা কৰিম প্ৰথমতে মই সংকেত বনাম এতিয়া সংকেতটো কেনেকৈ বনে সংকেত বনাম যেনে সোডিয়াম ক্লোৰাইড এটা ধৰিলো সোডিয়াম ক্লোৰাইডৰ সংকেত আমি বনাবলৈ গলে হে আমাৰ যোজ্যতাৰ ব্যৱহাৰ হ'ব সোডিয়াম বুলি ক'লে কি Na সোডিয়াম হ'ল আৰু ক্লোৰাইড মানে ক্লোৰিনৰ কথা কোৱা হৈছে এই ক্লোৰাইড মানে ক্লোৰিনৰ কথা কোৱা হৈছে এতিয়া সোডিয়ামৰ এটো হৈছে তোমাৰ সংকেত বা চিহ্ন বুলিও লিখে সংকেত বুলিও লিখে আৰু ইয়াত কি লিখিবা যোজ্যতা বুলি ক'লে এই সোডিয়ামৰ যোজ্যতা কিমান 1 কাৰণ সোডিয়ামৰ কি আছিল Na+ আছিল তাৰ মানে প্লাস কিটা এটা প্লাস কেটায়ন গতিকে ই কি কৰিব এটা ইলেক্ট্ৰন ত্যাগ কৰিব তাৰ যোজ্যতা কিমান হ'ব 1 হ'ব আৰু ক্লোৰিনৰ যোজ্যতা 1 কাৰণ ক্লোৰিনে কি কৰিব তাত এনেকৈ হ'ব এনেকৈ মানে এটা মাইনাস হ'ল এনায়ন আহিল এনায়ন এটা ইলেক্ট্ৰন ই গ্ৰহণ কৰিলে কাৰণ আমি জানো নহয় যে ক্লোৰিনৰ পাৰমাণবিক সংখ্যা কিমান 17 আৰু 17 হলে কি হ'ব 287 হ'ব গতিকে ই 5টা 6টা 8টাত পৰিল গতিকে ইয়াৰ পৰা এই সোডিয়ামে দিছে বা জুনে দিছে কিন্তু ই এটা ইলেক্ট্ৰন তাৰ প্ৰয়োজন হৈছে আৰু সেই এটা ইলেক্ট্ৰন প্ৰয়োজন হোৱাৰ কাৰণে মানে এটা ইলেক্ট্ৰন ধাৰ কৰি ই কি কৰিলে 8টা বনাই দিলে এটা ইলেক্ট্ৰন ধাৰ কৰি 8টা বনাই দিলে
মানে এটো লিখিলে এনেকে লিখা হয় Cl হ'ব 287 আৰু কি কৰিলা হি এটা ইলেক্ট্ৰন ধাৰ কৰিলে তো হেফালে গৈ কি হ'ব Cl মাইনাস তাৰ মানে 288 এটা ইলেক্ট্ৰন লৈ মোটামুটি লাষ্টত 8টা বনাব লাগে তাৰ কথা হেতু তেতিয়াৰ হলে কেইটা ললে এটা ললে এটা ইলেক্ট্ৰন ললে যদি এটা ইলেক্ট্ৰন লৈছে তেনে যোজ্যতা কিমান 1 হ'ব গতিকে ইয়াৰ যোজ্যতা কিমান 1 তো ইয়াৰ লগত এটো ক্ৰস মাল্টিপ্লাই কৰিলা n এর লগত 1 পূৰণ কৰিবা n এই হ'ব 1 তো দিবই নালাগে c এর লগত 1 পূৰণ কৰি c হ'ব এয়া হৈছে সোডিয়াম ক্লোৰাইড সংকেত আৰু এই সোডিয়াম ক্লোৰাইডৰ সংকেতটো আমি সোডিয়াম ক্লোৰাইড হৈছে এটা সাধাৰণ নিমখ গতিকে আৰু এটা যদি আমি কৰো ম্যাগনেসিয়াম ক্লোৰাইড গতিকে ম্যাগনেসিয়াম ক্লোৰাইডটো যদি আমি কৰো তেনেহলে এটো সিস্টেমতে কৰিব লাগিব যে Mg যোজ্যতা কিমান তাৰ 2 কাৰণ ই কি কৰে দুটা ইলেক্ট্ৰন ত্যাগ কৰে ক্লোৰাইড বুলি ক'লে ক্লোৰিন আৰু ক্লোৰাইডৰ কয়টা থাকে এটা থাকে এটা মানে এটা ইলেক্ট্ৰন ত্যাগ কৰাৰ কাৰণে তাৰ যোজ্যতা 1 হ'ল সেই 1 টো ইয়াত বহাম গতিকে তুমি ইয়াৰ লগত ক্ৰস মাল্টিপ্লাই কৰিলা আৰু এই ক্ৰস মাল্টিপ্লাই কৰিলে আহিব Mg হ'ব এটা আৰু ক্লোৰিন হ'ব দুটা এয়া ম্যাগনেসিয়াম ক্লোৰাইড এনেকে সংকেতবিলাক গঠন কৰা হয় এতিয়া আৰু কিছুমান আছে মই দেখাই আছো লিখি লবা যিখিনি মই কৰাই দিও গতিখিনি লিখি লবা লিখি ললে নোট কৰি ললে পিছত মানে সুবিধা হ'ব এইবিলাক বস্তু দেখাত কিন্তু একেবাৰে ইজি দেখাত সহজ কৰি থাকোতে বহুত সহজ লাগে কিন্তু নকৰিলে আকৌ পাহৰি যোৱা হয় গতিকে মই আৰু এটা বস্তু দেখাও যে হাইড্ৰোজেন সালফেট হেতু যদি ধৰো আমি বা এনেকুৱা ধৰিব পাৰো যে পটাছিয়াম ক্লোৰাইড বা এনেকুৱা ধৰিব পাৰো যে এনেকুৱা ক'ব পাৰো সোডিয়াম নাইট্ৰেট ধৰি লোৱা সোডিয়াম নাইট্ৰেট মই হোমৱৰ্ক দি দিম বাকিখিনি সোডিয়াম নাইট্ৰেটৰ সংকেত লিখা ধৰি লোৱা সংকেত লিখা সোডিয়াম নাইট্ৰেটৰ কি লিখা সংকেত লিখা ই কেনেকে সংকেতটো লিখিবা চোৱা সোডিয়ামটো জানো Na মানে সোডিয়াম তাৰ যোজ্যতা কিমান 1 তাৰ পিছত আহিছে কি নাইট্ৰেট মানে কি আছিল NO3 আৰু যেতিয়া নাইট্ৰেটৰ NO3 আহিছে নাইট্ৰেটৰ কিমান নাইট্ৰেটৰ তো একই যোজ্যতা কাৰণ তোমালোকে পাইছা নহয় Na3 মাইনাস তাৰ মানে ইয়াত মাইনাস এটা আছে তাৰ মানে যোজ্যতা 1 এতিয়া তুমি কি কৰিব পাৰা ইয়াৰ লগত কন্টিনিউয়াস কৰিব পাৰা Na লগত Na দিয়া Na এটো হ'ব 1 পূৰণ কৰিলে আকৌ কি আহিব নাইট্ৰেট গতিকে এটো হৈছে তোমাৰ সোডিয়াম নাইট্ৰেটৰ সংকেত এতিয়া আৰু এটা বস্তু চোৱা ধৰিলো সোডিয়াম কাৰ্বনেট ধৰা সোডিয়াম কাৰ্বনেট বুলি কৰিলে কি হ'ব Na সোডিয়ামটো Na1 আৰু কাৰ্বনেট মানে CO3 আমি পাইছিলো তোমালোকক মই আগৰ ভিডিওত লিখাইছিলো CO3 2- এনেকে লিখাইছিলো তাৰ মানে ইয়াত 2- বুলি ক'লে দুটা আছে 2 আছে তাৰ যোজ্যতা গুটেইখিনি মিলাই তাৰ যোজ্যতাটো 2 আহিব গতিকে আমি ইয়াত 2 লিখিম আৰু এনেকে ক্ৰস মাল্টিপ্লাই কৰিলে আমাৰ হ'ব সোডিয়ামৰ লগত 2 পূৰণ কৰিলে Na2 হ'ব আৰু কাৰ্বনেটৰ লগত 1 পূৰণ কৰিলে এইটো আহিব গতিকে এইটো হ'ব তোমাৰ সোডিয়াম কাৰ্বনেটৰ সংকেত আৰু তোমালোকে হোমৱৰ্ক হিচাপে নিজে কৰি চেষ্টা কৰিবা বহুত আছে তেনেকুৱা যেনে এনেকুৱা আছে তোমাৰ এমোনিয়াম সালফেট লিখি লবা তোমালোকে এনেকুৱা আছে এমোনিয়াম সালফেট ধৰি লোৱা এমোনিয়াম সালফেট গতিকে এই এমোনিয়াম সালফেটটো কেনেকৈ বনাবা এমোনিয়াম বুলি ক'লে কি আছিল NH4 এমোনিয়ামত কি আছিল NH4 আৰু আমি জানো এমোনিয়ামৰ
ওপৰত কি দিছিলো NH4 যেতিয়া দিছিলো তেতিয়া তোমালোকক এটা মাইনাস দিছিলো ওপৰত তাৰ মানে তাৰ 1 হৈছে মাইনাস এটা নহয় জানো সেইকাৰণে 1 হৈছে আৰু কি কৈছো সালফেট সালফেট মানে কি SO4 SO4 কিমান আছে আমি লিখিছিলো এনেকুৱা যে SO4 হৈছে সালফেট আৰু তাৰ ওপৰত আছে 2 মাইনাস তাৰ মানে 2 মাইনাস তাৰ আয়নটো কি 2 মাইনাস মানে দুটা মাইনাস তাৰ মানে 2 হ'ব এই 2 টো লিখিলা তাৰ পিছত এনেকে দিলা 30 মাৰিলা প্ৰথমতে ইয়াৰ লগত এটো পূৰণ কৰিলা NH4 NH4 ব্ৰেকেট দি লিখিবা 2 তাৰ মানে এটো ব্ৰেকেটৰ বাহিৰত দিব লাগিব যেহেতু ইয়াৰ লগত এটা সংখ্যা আছে আৰু লগতে এটো পূৰণ কৰি দিলে কি হ'ব একৰ লগত SO4 এইখিনি থাকিব তেনেকে এটো হৈছে তোমাৰ এমোনিয়াম সালফেট এনেদৰে তোমালোকৰ বহুত মানে যিকোনো সংকেতৰ কাৰণে এই ব্যৱহাৰটো ওছে কইন যিকোনো সংকেত বনাবৰ কাৰণে তোমালোকে এই এটো টাইপতে সংকেত বনাব লাগিব আৰু মই এতিয়া তোমালোকক এটা সংকেত বনাইছো আমি সংকেতটো বনাইছো ইয়াৰ এটা বিক্ৰিয়া মইতো তোমালোকক পঢ়াই আছিলো যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটো পঢ়াই আছিলো গতিকে সেই চেপ্টাৰটো পঢ়াই আছো এতিয়ালৈকে কাৰণ এই বেসিক খিনি মোৰ উলিয়াব লগিয়া হল এটোৰ কাৰণত যে সমীকৰণ যদি আমি ভালকে বুজি নাপাও সমীকৰণখিনি ভালকে বুজিবৰ কাৰণে কোৰ পৰা কেনেকৈ আহিল এতিয়া চোৱা মই যোজ্যতা শিকালো তোমালোকৰ লাষ্ট ভিডিঅত মই যোজ্যতা শিকালো আৰু সেই যোজ্যতাখিনি এতিয়া ব্যৱহাৰ কৰি পেলাই মই সংকেত বনাইছো যৌগ বনাইছো এতিয়া এই যৌগখিনি যে বনাইছো যৌগখিনি যদি বনাব নোৱাৰো তেনেহলে আমি এটা ৰাসায়নিক সমীকৰণ সন্তুলন কেনেকৈ কৰিম আৰু ৰাসায়নিকভাৱে কেনেকৈ লিখিম এই কাৰণে এতিয়া আমি প্ৰথমতে সংকেত কেনেকৈ বনাই এটো শিকি ললো মই এতিয়া তোমালোকক জাস্ট এটা মাত্ৰ তোমালোকক ৰাসায়নিক বিক্ৰিয়া দেখাই দিম মই কেনেকৈ বনাইছো বা কেনেকৈ সন্তুলন কৰিব পৰা গৈছে কেনেকৈ কি হৈছে এইখিনি মই দুনিয়াকৈ দেখাই দিম এতিয়া তোমালোকে চাবা যে বস্তুটো কেনেকৈ হয় যদি ভালকে বুজি পোৱা তেনে তোমালোকৰ কাৰণে ৰাসায়নিক বিজ্ঞানটো একেবাৰে সহজ হৈ যাব আৰু চোৱা ৰাসায়নিক বিজ্ঞানৰ প্ৰতিটো কথা আৰু প্ৰতিটো বিষয় ৰাসায়নিক বিজ্ঞানৰ সমীকৰণ আকাৰত লিখিবলৈ চেষ্টা কৰিব লাগিব যেতিয়া তোমালোকে ধৰা মেট্ৰিক পৰীক্ষা দিলে এই দুনিয়াকৈ যদি তুমি এটা তুমি উত্তৰ কৰিলা যে মই এটা কথা কলো জাস্ট যে সংযোজন বিক্ৰিয়া কাক বোলে তোমালোকে লিখি দিবা যে সংযোজন বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটা বা ততোধিক লগ যোজিত হয় এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে এইখিনি লিখি দিলা যে সংযোজন ইয়াকে সংযোজন বিক্ৰিয়া বোলে এইখিনি লিখি দিলা কিন্তু এইখিনি লিখি দিলে যে তুমি সম্পূৰ্ণ নম্বৰ পাবা এটো নিশ্চয়তা নাই গতিকে তাৰ লগত এটা এই সংযোজন কেনেকৈ হল এটা সমীকৰণ আকাৰত যদি লিখি দিয়া হয় তেতিয়া সম্পূৰ্ণ ফুল নম্বৰ পাবা তোমালোকে যদি শুদ্ধকৈ বানান শুদ্ধকৈ লিখা গতিকে মই হেকাৰণে প্ৰতিটো কুৱেশ্যনৰ উত্তৰত যে ৰিডিং খিনি থিওৰি খিনি লিখাৰ লগে লগে এটা ৰাসায়নিক সমীকৰণ লিখিব লাগিব আৰু সেই ৰাসায়নিক সমীকৰণখিনি কেনেকৈ বনোৱা হয় আৰু কেনেকৈ লিখিব পাৰিবা একেবাৰে সহজ কথাত মই তোমালোকক বুজাই দিম মই যিখিনি সংকেত শিকালো এই সংকেতৰ ওপৰত চোৱা মই তোমালোকক কেইটামান হোমৱৰ্ক দিলো হোমৱৰ্কখিনি ভালকে কৰিবা মনোযোগ দি নোৱাৰিলে মোক কমেন্ট কৰি জনাবা তলত দিয়া বোৰৰ সংকেত লিখা এতিয়া এইখিনি সংকেত লিখিবা জি লৈকে দিছো মই জি লৈকে দিছো কাৰ্বন টেট্ৰাক্লৰাইড এলুমিনিয়াম অক্সাইড ক্যালসিয়াম অক্সাইড হাইড্ৰোজেন সালফাইড ক্যালসিয়াম হাইড্ৰক্সাইড কপাৰ নাইট্ৰেট ক্যালসিয়াম কাৰ্বনেট তেনেকুৱা দিলো আৰু ইয়াৰ তলত দিয়া সংকেতবোৰেৰে বুজোৱা যৌগবোৰৰ নাম লিখা ইয়াত যিখিনি সংকেত দিয়া আছে তাৰ নামটো কি হ'ব যৌগৰ নাম যদি তুমি সংকেত নিজে বনাব পাৰা তে নিশ্চয় সংকেতবিলাক দেখিলে নাম ক'ব পাৰিবা তে নিশ্চয় তোমালোকে মই কাৰ্বন টেট্ৰাক্লৰাইডটো মই কৰি দিছো হৰুকৈ কাৰণ ইয়াত মানে অলপ উল্টা পাল্টা আছে এইখিনি তোমালোক মই কৰি দি আছো চোৱা কাৰ্বন বুলি ক'লে তো সি মইতো যিমান কথা ক'লো আৰু যি ভিডিঅত কথাবিলাক পাতিলো গোটেইখিনিত কিন্তু কাৰ্বনৰ বিষয়ে পাতা নাই তাৰ মানে তাৰ বহিৰখলত 4টা ইলেক্ট্ৰন আছে ই 4টা ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে ই গ্ৰহণ কৰিব পাৰে গতিকে যোজ্যতা কিন্তু 4 এতিয়া তাৰ ব্যৱহাৰ আমি পিছৰ যি ভিডিঅ বনাম তাত দুনিয়াকে উল্লেখ কৰিম তাৰ বিষয়ে দুনিয়াকে বুজাম আৰু তোমালোকৰ ক্লাস 10 ৰ বিজ্ঞানৰ 4 নম্বৰ চেপ্টাৰটো কাৰ্বনৰ ওপৰতেই কৰা হয় তো তাৰ বিষয়ে বহুত আলোচনা কৰিম কিন্তু ইয়াত তো সংকেতটো কেনেকৈ বনাম তাৰ কথাটো হ'ল যে কাৰ্বন টেট্ৰাক্লৰাইড তাৰ মানে কাৰ্বন আছে আৰু টেট্ৰা বুলি ক'লে চিনি পাবলৈ টেট্ৰা বুলি ক'লে হেৰি নহয় টেট্ৰা মানে টেট্ৰা শব্দৰ অৰ্থ মানে কেমিষ্ট্ৰিত তোমাৰ 4 টেট্ৰা বুলি কয় বেলেগ একো নহয় গতিকে তোমাৰ কাৰ্বন আছে কাৰ্বনৰ যোজ্যতা কিমান 4 হ'ল আৰু ক্লৰাইড মানে ক্লোৰিন আছে ইয়াত তুমি কি দিলা ক্লোৰিন দিলা ক্লোৰিনৰটো জানাই নহয় 1
গতিকে তুমি ইয়াৰ লগত পূৰণ কৰিলা, ইয়াৰ লগত পূৰণ কৰিলা, কাৰ্বনৰ লগত 1 পূৰণ কৰিলে কাৰ্বন হ'ব, আৰু ক্লোৰিনৰ লগত 4 পূৰণ কৰিলে কাৰ্বনৰ লগত 4 পূৰণ কৰিলে ইয়াত 4 আহি যাব। তাৰ মানে কাৰ্বন টেট্ৰা ক্লোৰাইড, 4 মানে টেট্ৰা বুজাইছে আৰু ক্লোৰিনে মানে ক্লোৰাইড বুজাইছে। এইটো মানে এইটো লিখি লবা, কাৰণ ইয়াত টেট্ৰা বুলি শব্দটো এটা অদ্ভুত যেন লাগে, গতিকে টেট্ৰা মানে 4 মানে টেট্ৰা। এতিয়া চোৱা, মই আৰু এটা বস্তু ইয়াত দেখাই আছো তোমালোকক, কেলছিয়াম অক্সাইড। এইটো এটা সৰুকৈ মই দেখাই দিওঁ, তাৰ কাৰণ এটা আছে। কাৰণটো হ'ল চোৱা, কেলছিয়াম হৈছে Ca আৰু অক্সাইড হৈছে অক্সিজেন। অক্সিজেনৰ পৰা অক্সাইডৰ পৰা অক্সিজেন ল'ব পাৰিম। গতিকে কেলছিয়ামৰ যোগ্যতা কিমান? 2। কাৰণ তুমিতো জানা নহয় কেলছিয়ামৰ হৈছে 28A2, কাৰণ ই 20 নম্বৰত আছে, পাৰমাণৱিক সংখ্যা 20, আৰু পাৰমাণৱিক সংখ্যা 20, তাৰ পৰা তুমি লিখিব পাৰা 28A2। তাৰ মানে তাৰ বাহিৰৰ পৰা দুটা ইলেক্ট্ৰন কি কৰিব? ত্যাগ কৰিব। তাৰ মানে কাৰ্বনৰো হ'ব 2+, এইটো হ'ব মেগনেছিয়ামৰ একেটা ধৰ্মত থকা। গতিকে এই কাৰ্বন বোলে কি কয় কেলছিয়ামৰ 2 আৰু অক্সিজেনৰো কি হ'ব? 2 হ'ব। কাৰণ অক্সিজেনৰ বাহিৰৰ খোলত কেইটা থাকে? 6টা, কাৰণ তাৰ হৈছে পাৰমাণৱিক সংখ্যা 8, তাত ইলেক্ট্ৰন বিন্যাস লিখিলে 2 6, তাৰ দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন, তাৰ মানে অক্সিজেনৰ 2- হ'ব। হা, গতিকে তুমি ইয়াত কি কৰিলা? ক্ৰস মাল্টিপ্লাই কৰি দেখিলা যে এৰো 2 আহি এৰো লগতো 2 আহে। গতিকে তলত যেতিয়া তোমাৰ সেম হ'ব, তেনেহলে তুমি ডাইৰেক্ট লিখি দিবা নেকি কেলছিয়াম অক্সাইড বুলি ডাইৰেক্ট লিখি দিবা। কাৰণ ইয়াত 2 আছে, 2 সেম। যেতিয়া মই 1 1 পাইছিলো তেতিয়া 1 1 দিয়া নাছিলো, 2 2 পালে নিদিম, 3 3 পালেও আমি নিদিম। কাৰণ সেম যদি দুটা হৈ যায় তেতিয়া আমি দুটা বস্তু কাটি ডাইৰেক্ট সেই দুটা বস্তু খালি একেলগ কৰি দিলে হৈ যাব। সেই কাৰণে মই ইয়াত মানে ক'ব বিচাৰিছিলো কথাটো। আৰু এটা কথা মই ক'ব বিচাৰিছো যে কিছুমান কোৱেশ্চন পৰীক্ষাত আহে এনেকুৱা, এটা মৌলৰ ইলেক্ট্ৰনে বিন্যাস দি দিয়ে, আৰু সেই ইলেক্ট্ৰনে বিন্যাসৰ পৰা আৰু ইয়াৰ লগত সম্পৰ্ক থকা, মিল থকা, সাদৃশ্য থকা বেলেগ এটা মৌলৰ নাম ক'ব লাগে। সেইখিনিৰ বিষয় লৈ পেলাই মই অহা ভিডিঅ'ত কথা পাতিম। গতিকে আজিৰ ভিডিঅ'টোত খালি সংকেতখিনি ভালকে চোৱা, আৰু সমীকৰণ কেনেকৈ বনাই সেইখিনিকে মই আজিৰ ভিডিঅ'ত বুজাব বিচাৰিছো। এতিয়া নিশ্চয় বুজি পাইছা বুলি মই আশা কৰিলো। এইখিনি মই এতিয়া এইখিনি মুছি মোৰ এটা সমীকৰণ লৈ এই সমীকৰণটো তোমালোকক মই কেনেকৈ বনাই সেইটো দেখাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম। গতিকে তোমালোকে চোৱা, মই 10ম শ্ৰেণীৰ লিখি লৈছা নহয় সকলোৱে? ঠিক আছে, লিখি ল'বা। সকলো কি কয়, এতিয়া মই ক্লাছ 10ম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ এটা ৰাসায়নিক সমীকৰণ মই লৈ তাৰ পৰা তোমালোকক মই ইয়াৰ পৰা চাই লৈছো যে মই এটা হেৰি বুজাবলৈ খালি লৈছো যে ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ কেনেকৈ লিখে সেইখিনি খালি মই দেখাব বিচাৰিছো। যে বেৰিয়াম ক্লোৰাইড প্লাছ এলুমিনিয়াম সালফেট, এলুমিনিয়াম অস্বীকাৰ হ'ব, এলুমিনিয়াম সালফেট, কাৰ্চিন দিয়াৰ পিছত আহিছে বেৰিয়াম সালফেট, এরপর লিখো বেরিয়াম সালফেট প্লাস আছে কি অ্যালুমিনিয়াম ক্লোরাইড, তোমালোকে কিতাবত আছে তাৰ পৰা চাই লব পাৰিবা। মই খালি একটু বুজাইছো তোমালোক কেনেকৈ লিখিবা। তো বেৰিয়াম ক্লোৰাইড প্লাস অ্যালুমিনিয়াম সালফেট, বেৰিয়াম সালফেট প্লাস অ্যালুমিনিয়াম ক্লোৰাইড, এইটো আমি সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগে। ইয়াত কিন্তু সন্তুলিত কৰা নাই বা ইয়াত সংকেতিক ভাবে নাই, ইয়াত মানে তোমাৰ লিখিত ভাবে আছে কিন্তু সংকেতিক নাই। এতিয়া সংকেতিক মই লিখিব লাগিব। প্ৰথমে আহিছে বেৰিয়াম ক্লোৰাইড, বেৰিয়াম মানে তোমালোকে যে লিখিছা বেৰিলিয়াম, বেৰিলিয়ামের একটা বর্গতে থকা আৰু এটা আছে ভেনাডিয়াম, এনেকুৱা ভেনাডিয়াম আছে। সেই ভেনাডিয়ামৰ কথা ইয়াত কোৱা হৈছে, বেৰিলিয়ামটো কোৱা নাই। গতিকে একেই আছে, দুটা একেই, একেটা বর্গতে থাকে। মই হেতু বিষয় লৈ পেলাই পৰ্যায়বৃত্ত তালিকাৰ বিষয় লৈ পেলাই মই ভালকে আলোচনা কৰিম আৰু এটা ভিডিঅত। গতিকে ইয়াত আহিব তোমাৰ ভেৰিয়ামটো মানে ভেৰিয়াম ক্লোৰাইড, তাৰ মানে ভেৰিলিয়াম নহয়, ইয়াত আছে তোমাৰ ভেনাডিয়াম BA, আৰু ক্লোৰাইড বুলি ক'লে ক্লোৰিন। তেনেহলে তুমি চোৱা এই ইয়াৰ বেৰিলিয়ামৰ যোগ্যতা কিমান আছিল? বেৰিলিয়াম হৈছে তোমাৰ 4 নম্বৰ, কাৰণ হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম 4 নম্বৰ হলে কি আহিব 2 2 আহিব। গতিকে দুটা ইলেক্ট্ৰন ত্যাগ কৰিব,
ত্যাগ কৰি হিলিয়ামৰ ইলেক্ট্ৰন নিবিন্নাটো লৈ হি সুস্থিৰ হৈ যাব গতিকে দুটা ত্যাগ কৰি দিব সেইকাৰণে তাৰ যোজ্যতা জানিলা 2 আৰু কি কৈছে লগতে ক্লোৰিন কৈছে যদি ইয়াৰ যোজ্যতা 2 আৰু ক্লোৰিনৰ কিমান আছিল 1 আছিল গতিকে পূৰণ কৰিলে পাবা BaCl2 এটো আহিব তোমালোকে লিখিব পাৰিবা এনেকে যে কি আহিল BaCl2 এতিয়া প্লাস দিয়া আৰু বাকি কি কৈছে এলুমিনিয়াম সালফেট এলুমিনিয়াম বুলি ক'লে তো জানাই Al সালফেট বুলি ক'লে কি বুলি ভাবা SO4 গতিকে আমি জানো নহয় এলুমিনিয়ামে কি কৰে তাৰ 13 নম্বৰত আছে হি 13 নম্বৰত থকাৰ কাৰণে কি আহিব 2A3 মই মানে বাৰে বাৰে কথাখিনি কৈ আছো হেতু কাৰণতে যে মানে বস্তুটো আহে হি ইলেক্ট্ৰন নিবিন্নাৰ পাৰমাণৱিক সংখ্যাৰ পৰা সেই কাৰণে প্ৰথমতে এই 20টা মৌল মুখস্থ কৰিব লাগিব আৰু মই দিয়া তালিকাটো যেটো মানে বহু পাৰমাণৱিক গ্ৰুপ বিলাক আছে এই যে সালফেট ফসফেট হাইড্ৰক্সাইড এইবিলাক আছে সেইখিনি যিখিনি দিছো মই লিখাই সেই গুটেখিনি মুখস্থ কৰিলে আৰু 20টা মৌল মুখস্থ কৰিলে এই তাৰ পাৰমাণৱিক সংখ্যাৰ ইলেক্ট্ৰনিক সংখ্যা বনাব পাৰিলে বিন্যা বনাব পাৰিলে তে নিশ্চয় এই ক্লাস 9 আৰু 10 মানে ৰাসায়নিক বিজ্ঞানত কোনো শিকাৰ বাকি নাথাকিব মই ভাবো আৰু চেষ্টা কৰিলে পাৰিবা গতিকে এলুমিনিয়ামৰ 283 আছে এই তিনটা ইলেক্ট্ৰন ত্যাগ কৰিলে 3 আহে এলুমিনিয়ামৰ গতিকে যোজ্যতা কিমান 3 হ'ল এইয়া যোজ্যতা 3 আৰু সালফেটটো জানাই নহয় SO4 2 হয় গতিকে কি আছে 2 আছে তাৰ মানে মাইনাস 2টা আছে তাৰ মানে যোজ্যতা 2 হ'ব গতিকে তুমি কি লিখিলা 2 লিখিলা তো ইয়াত মাল্টিপ্লাই কৰা এলুমিনিয়াম Al2 আৰু ইয়াত আহিব SO4 ব্ৰেকেট দি লিখিব লাগিব কি আছে লগতে 3 তাৰ পিছত তো মানে এলুমিনিয়াম সালফেটটো আমি লিখিলো সোৱা Al2SO4 ব্ৰেকেটত লিখিব লাগিব 3 এই আহি গল এলুমিনিয়াম সালফেট আমি এখিনি যদি নাজানো আৰু যোজ্যতা কেনেকৈ বহাই যদি হেতু নাজানো তেনহলে আমি লিখিব নোৱাৰিম গতিকে ইয়াৰ পৰা আমি এনেকৈ সাংকেতিক আনিবৰ কাৰণে আমাৰ সেই সম্পূৰ্ণ হিষ্টৰীখিনি জানিব লাগিব গতিকে সোৱা মই বাকি তীৰ চিনটো দিয়া মই এখিনি মুছিছো তোমালোকে যেতিয়া কৰি থাকিবা কৰি থাকোতে এই বস্তুখিনি যেতিয়া ভালকৈ মনলৈ আহি যাব তেতিয়া আৰু কৰিব নালাগে তেতিয়া ডাইৰেক্ট মনলৈ আহি যাব এলুমিনিয়াম ক্লোৰাইড বুলি ক'লে কি হ'ব তেনেকৈ ডাইৰেক্ট মনলৈ আহি যাব কিন্তু প্ৰথমতে তেনেকৈ কৰিব লাগিব যাতে ভুল নহয় তাৰ পিছত আছে বেৰিয়াম সালফেট বেৰিয়াম মানে Ba তো আছে ইয়াত Ba কিমান 2 আৰু সালফেট মানে SO4 তাৰো কিমান 2 গতিকে 2 যদি সেম আছে তো কাটি যাব এটো তে BaSO4 তাৰ পিছত আকৌ প্লাস দিয়া কাৰণ এলুমিনিয়াম কি আছে ক্লোৰাইড আছে এতিয়া সোৱা এলুমিনিয়াম ক্লোৰাইড Al আছে 3 আৰু ক্লোৰিনৰ আছে কিমান 1 এতিয়া মানে মই ডাইৰেক্ট কৈ আছো কি আহিছে কোৰ পৰা আহিছে Al ৰ লগত 1 পূৰণ কৰিলে 2 থাকিব আৰু Cl ৰ লগত 3 পূৰণ কৰিলে Cl3 মানে AnCl3 গতিকে এখিনি আমাৰ আহি গল ৰাসায়নিক সমীকৰণটো আমি দুনিয়াকে বনাই দিলো এতিয়া কোনটো কি বুজাই মই পিছৰ ভিডিওত দুনিয়াকে বুজাই দিম যে এটো কোনটো সল্ট আছে কোনটো কি আছে কোনটো নিমখ কোনটো কি তাৰ লগত কি দিব লাগে সেইখিনি মই দুনিয়াকে বুজাই দিম হলো এতিয়া তুমি ডাইৰেক্টলি জকা সমীকৰণটো চোৱা আৰু তাৰ সন্তুলনটো কৰিব পাৰা বাৰু ইয়াত সন্তুলনটো কৰিব পাৰা গতিকে সন্তুলিত সমীকৰণটো মই এতিয়া তোমালোকক বুজাবলৈ যোৱা নাছিলো গতিকে তথাপিও মই কৈ দিও যে সন্তুলিত মানে হল এটো সাইডত যদি যিমানটা আছে এটো সাইডতো ইমানটা হ'ব লাগিব কেনেকৈ বনাবা হেতু হিসাব কৰি দুনিয়াকে লাহে লাহে কৰিব লাগিব যে ইয়াত ক্লোৰিন কেটা আছে দুটা ক্লোৰিন আছে ইয়াত কেটা ক্লোৰিন আছে তিনটা ক্লোৰিন আছে নিশ্চয় তাত বেছি হৈ গল ইয়াত এলুমিনিয়াম কেটা দুটা আছে তাত এলুমিনিয়াম কেটা এটা গতিকে তাত তুমি 2 দিয়া ইয়াত 2 দিয়াৰ লগে লগে এলুমিনিয়াম দুটা হল আৰু এলুমিনিয়াম দুটা হোৱাৰ কাৰণে ক্লোৰিন কেটা হল ক্লোৰিন 6টা হৈ গল কাৰণ ইয়াৰ লগত এটো পূৰণ হয় সদায় চাবা এটোৰ লগত পূৰণ হ'ব যেটো দিবা ইয়াৰ কাৰণে দিছা হয় কিন্তু ইয়াৰ কাৰণে হৈ গল গতিকে 2 দি 3 লগত পূৰণ কৰিলে 2 3 গুণ কিমান 6 তাৰ মানে ক্লোৰিন কেটা 6টা এফালে কিন্তু ক্লোৰিন কেটা দুটা গতিকে এফালে কি দিব লাগিব এতিয়া ক্লোৰিন মানে 6টা বনাবৰ কাৰণে ইয়াত 3 দিব লাগিব ইয়াত 3 দিলে 3 দুগুণ কিমান 6 এতিয়া ক্লোৰিন 6টা হ'লগে এতিয়া 6 ইয়াত বেৰিয়াম কেটা ইয়াত 3টা হৈ গল বেৰিয়াম সোৱা 3টা ইয়াত মানে ক্লোৰিনৰ কাৰণে দিছিলো 3টো কিন্তু ইয়াতেই দিব লাগিব বেলেগতো দিব নোৱাৰিবা গতিকে এই বেৰিলিয়ামৰ সন্মুখত যদি বেৰিয়ামৰ সন্মুখত 3 আহি গল মানে বেৰিয়ামো 3টা হৈ গল গতিকে তুমি ইয়াত এটা 3 দি দিয়া ইয়াত 3 এটো দিছা যায় কাৰণ ইয়াত 3টা হল গতিকে ইয়াতো 3টা হ'ব লাগিব ইয়াত 3 দিয়াৰ কাৰণে বেৰিয়াম কেটা হল 3টা হল আৰু সালফেটও কেটা হৈ গল 3টা হৈ গল ইয়াত সোৱা সালফেট কেটা আছে 3টা আছে গতিকে তুমি হিসাব কৰি সোৱা এফালে কেটা আৰু এফালে কেটা মিলি গৈছে সোৱা একে সমান হৈছে
একে সমান হোৱাটোকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় গতিকে তোমালোকে মই আশা কৰিছো আজিৰ ভিডিঅটো বুজি পাইছা আৰু তোমালোকে যদি বুজি পোৱা নাই মোক জনাবা মই চেষ্টা কৰিম আৰু অলপ ধুনীয়াকৈ ভালকৈ বুজাবৰ কাৰণে আৰু তোমালোকক মই নেক্সট ভিডিঅটো আনিম এই ৰাসায়নিক সমীকৰণবিলাকৰ প্ৰকাৰ কি কি প্ৰকাৰৰ হয় এই প্ৰকাৰখিনি মই ধুনীয়াকৈ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম অহা ভিডিঅত তোমালোক এইটো চাই পেলাই সেইটো চালে সব বুজি পাই যাবা কাৰণ ৰাসায়নিক সমীকৰণ যিটো চেপ্টাৰ আছে তোমালোকৰ প্ৰথম চেপ্টাৰ ক্লাছ 10 তাত মানে কেইটা খালি প্ৰকাৰেই হয় সংযোজন আছে বিযোজন আছে তাপবৰ্জি আছে তাপগ্ৰাহী আছে অপহৰণ আছে দ্বি-অপহৰণ আছে ৰেডক্স আছে এই গোটেইখিনি সমীকৰণটো দেখিলেই তুমি গম পাই যাবা যে কোনটো কি দেখিলেই গম পাই যাবা যে প্ৰকাৰটো কি পৰীক্ষাত কিন্তু আহে যোৱা বছৰ এটা কোৱেশ্চন আহিছিলে যে এই এনেকৈ দি দিছিলে দি পেলাই কৈছিলে ৰাসায়নিক সমীকৰণ লিখা আৰু সমীকৰণৰ প্ৰকাৰটো কি লিখিব লাগে গতিকে এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে তোমালোকেও ট্ৰাই কৰিবা মই নেক্সট ভিডিঅত মানে সমীকৰণটো ধুনীয়াকৈ ক্লিয়াৰই কৰাই দিম যিমানখিনি পাৰো সমীকৰণৰ প্ৰকাৰখিনি ক্লিয়াৰ হ'লেই মানে এই চেপ্টাৰটো প্ৰায় ক্লিয়াৰ হ'ব তাৰপিছত কিছুমান এক্সপেৰিমেন্ট আছে মই এক্সপেৰিমেন্ট দুটামান কৰিলো আৰু সেইকেইটাও কৰিম তোমালোকক দিম কৰি ভিডিঅ তোমালোকে ধুনীয়াকৈ মন দি চাবা নিশ্চয় বুজি পাবা মই আশা ৰাখিলো গতিকে আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰিব বিচাৰিছো ধন্যবাদ